নমস্কাৰ দীপাংকৰ লাহনৰ কথাৰে ৰাখি ডেকাৰ পাঠে আজি কবিতাৰ শিৰোনাম অস্তিত্ববিহীন নাৰী। সকলোৱে নাৰীৰ হেনো কোনো অস্তিত্ব নাই, সেইবাবে নাৰীক কাৰোবাৰ উন্মাদ কামনাৰ বলি। নাৰী জাতিটোক কিয় সকলোৱে ইমান অবিশ্বাস কৰে? ভগৱান ৰামেও সতীহে সীতাক অগ্নি পৰীক্ষা লৈছিল। অবিশ্বাসৰ পথেৰেই নাৰী চলে। কেতিয়াবা ভাবিছেনে কোনোবাই নাৰীৰ অবিহনে পুৰুষৰ অস্তিত্ব কি? নাই, কাৰো ভাবিবলৈ সময় নাই। মাথো নামেৰে বদনামহে দিয়ে। ডাইনী, যখিনী, ৰাক্ষসিনী, বেশ্যা, বদনামী। কিয় সজায় নাৰীক কাৰোবাৰ কামনাৰ বলি? কোনোৱে কয় নাৰী হেনো দেৱীৰ আন এটা ৰূপ। দুৰ্গা, সৰস্বতী, লক্ষী, ৰুদ্ৰমূৰ্তি, মা কালী, মন্দাকিনী, সকলো কোৱাৰ কথা। কোনেও নাভাবে নাৰীক দেৱী বুলি। অস্তিত্ব ৰক্ষাৰ হেতু নাৰীয়ে কত দিয়ে বলিদান। জানি শুনিও কিয় বাৰে বাৰে নাৰীক কৰা হয় অপমান? নাপাব নেকি কাহানিও নাৰীয়ে অস্তিত্ব ৰক্ষাৰ মান? নে হৈ ৰব যুগে যুগে অবলা নাৰীৰেই নবনাব বদনাম? ধৰ্ষিতা, নিৰ্যাতিতা, কুলক্ষণী নে অস্তিত্ববিহীন নাৰী ইত্যাদি ইত্যাদি। সঁচাকৈ নাৰীৰ ত্যাগ অপাৰ। নাৰীৰ অবিহনে সকলো পুৰুষেই অন্ধকাৰ। কাৰোবাৰ মা, কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী, এয়াও নাৰীয়েই নহয় জানো কাৰোবাৰ হিয়াৰ আমোদ? আৰু কিমান দিন চলিব নাৰীৰ ওপৰত নিৰ্যাতন? আৰু কিমান নাৰী হ'ব অন্ধবিশ্বাসৰ বলি? মাথো অন্ধবিশ্বাসৰ প্ৰবল গ্ৰাসত জীয়াই থকা গৰাকীয়েই হ'ল নাৰী, অস্তিত্ববিহীন নাৰী।